আজি ভেলাঘৰৰ কাৰণে বাঁহ কাটিব কৈ বাঁহৰ ওপৰতে উঠিবলগীয়া হ'ল আৰু এইজনে বা আজি বিন্দাছ জাগাত নিজৰ হাতখনে কাটি পেলালে। ৰ'ব প্ৰথমৰ পৰা কৈ আছো। তো হেল্ল' গাইজ, স্বাগতম জনাইছো নতুন বছৰৰ এটা নতুন ভিডিঅ' লৈ। আজি মানে ৰাতিপুৱাতে বহুতে কুঁৱলী দিছিল আৰু আজি ৰাতিপুৱাতে ওলাই আহিছিল খেলা খেলিবৰ কাৰণে, কিন্তু ফিল্ডত গৈ ইমানবোৰ কুঁৱলী দেখি আকৌ ঘৰলৈ উভতি আহিলো। ঘৰলৈ অহাৰ পিছত পঠাইলে মোক কণ্ট্ৰলত চাউল আনিবৰ কাৰণে আৰু ইফালে ঘৰত আহি চাওঁ যে ঘৰতে যেমান পুতুনৰ কাম চলি আছে। তাৰপিছত এতিয়া যাবলৈ ওলালে ভেলাঘৰৰ কাৰণে বিন্না কাটিবৰ কাৰণে। ইয়াত বাৰু আহি পালো, কিন্তু এতিয়া বিচাৰি আছো ভাল বিন্না কাটিবৰ কাৰণে। কিবা কৈ বিচাৰিব ইমানখিনি কাটি ললো আগে। ইয়াত কটাৰ পিছত যাবলৈ হ'লে আগৰ ফালে মানে সেই ঠাইখিনি লৈ ইয়াতো প্ৰথমতে ইমান কাটি ললো আৰু এইজনৰ পৰা বিন্নাতে হাতখনে কটা গ'ল। कौन है ये लोग? कहाँ से आते हैं? অৱশেষত আজি আমাৰ ইমানখিনি বিন্না কটা হ'ল। বিন্নাখিনি কটাৰ পিছত যাব লগা হ'ল মই ঘৰলৈ। আনন্দ কৰি আছো ৰ'ব, মানে ঘৰৰ পৰা এতিয়া মই ঠেলাখন লৈ যাব লাগে, কাৰণ আমি তাত কটা বিন্না এখন ট্ৰেক্টৰত উঠাই দিছিলো। তাকে এতিয়া ঠেলাখন লৈ অলপ আগবাঢ়ি নিব আহিছো। এতিয়া ট্ৰেক্টৰখনো আহি পালে। তাৰপিছত এতিয়া বিন্না সেই ঠেলাখন উঠাই লৈ আহিলো ঘৰলৈ। তাৰপিছত এতিয়া ঘৰলৈ আহিলো এখন বিয়া খাবৰ কাৰণে। বিয়াত আহি প্ৰথমতে ভাতটো খাই ললো, তাৰপিছত গধূলি আহিলো ভেলাঘৰৰ কাৰণে বাঁহ কাটিবলৈ, কিন্তু বাঁহৰ কাটা গছৰ ওপৰত বাজি ৰ'ল, তো সেইকাৰণে মই বাঁহৰ ওপৰত উঠিব লগা হ'ল। আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰো। লগ পাব সোনকালে এটা নতুন ব্লগৰ সৈতে। যদি ভিডিঅ' চাই ভাল লাগিল লাইক এটা কৰি দিব, লগতে ফ'ল' ছাবস্ক্ৰাইবটো কৰি থব। তো